हाय फ्रेंड नमस्कार मैं अंजित और ओटिएम फार्मिंग आपनाक स्वागतम जानाइछो। आज आमी कथा पातिम भोट जलकिया प्लेसर विषय ठाई विषय कोनটো जगह रुले भाल হয় तार विषय गतिके बोलक जानो आहक केना कोनটো जगह रुले बेसिके भाल হয়। जेहेतु राइजসকল देखि पाइছে ইয়াত মই কেটামান গছ ভোট জলকিয়া গছ মই লগাইছো এটো ওপেন প্লেসত যত নেকি রোডটো আপোনাৰ ডাইৰেক্টলি হিট কৰে আৰু মই ইয়াত কেটামান লক্ষ্য কৰিছো যে মানে ভোট জলকিয়া খুবই জলদি আপোনাৰ পকি যায় আৰু ডেভেলপমেন্টটো অলমোস্ট ভালে আছে ইমান বেয়া নাই কিন্তু বেছিকৈ ৰ'দ পালে কেতিয়াবা পাতকিটা শুকাই যোৱা নিচিনা হয় কিন্তু যদি ময়শ্চাৰ মেইনটেইন কৰে তেনেহলে প্ৰবলেম নাই। এনে ধৰণে বেলেগ প্লেস আছে যিকিটা মই দেখাবলৈ আপোনালোকক গৈ আছো। যেহেতু এটো দেখি পাইছে এটো মোৰ সেকেন্ড প্লেস মোৰ ঘৰৰ কাখৰ লেফট সাইডত যোনটো বাৰী আছে তাত মই ভেজিটেবল গ্ৰোথ কৰিছো হেতু জায়গাতে মই লগতে আপোনাৰ বেলাহি গাজৰ এগিটা লগাই দিছো আৰু লগতে মই ভোট জলকিয়া ৰুইছো আৰু ইয়াত মই দেখা পাইছো ইয়াতো ৰ'দ আহে আৰু মই ইয়াত দেখা পাইছো ফ্ৰুটিং টু ডেভেলপমেন্ট তো অলপ স্লো ডাউন হৈছে যেহেতু ইয়াত ৰ'দটো বিশেষকৈ নাহে ডিউ টু আপোনাৰ ঘৰ ওচৰত থকা কাৰণে এটো অলপ চা আহি যায় কাৰণে অলপ ৰ'দটো ৰৈ যায় তাও ৰ'দটো ইয়াত আহে আপোনাৰ 50% প্ৰায় আপোনাৰ 5-6 ঘণ্টা দিনত আহি যায় তাৰ কাৰণে ফ্ৰুটিং এটা হৈ আছে ভাল ডেভেলপমেন্ট হৈছে আপোনালোকে দেখি পাব এইটা ফ্ৰুটিং ভাল লাগিছে ভোট জলকিয়া হৈ আছে আৰু লগতে বেলেগ ধৰণৰ শাক পাচলিও হৈছে ইয়াত দেখি পালে আপোনাৰ ৰঙালাওৰ এটা ওয়াইন আহিছে তেনেকাই আৰু পিছফালৰ যোনটো মোৰ বাৰী আছে এই পিছফালৰ সাইডৰ এটো আপোনালোকে দেখি পাব ইয়াতো মই কেটামান ভোট জলকিয়া ৰুইছো এটো মিক্স ক্ৰপিং কৰিছো মানে লগতে নানান ধৰণৰ ভেজিটেবলৰ মাজত দি দিছো আৰু ইয়াত অলপমান জংগল হৈছে যেহেতু এতিয়া বৰষুণ চলি আছে আৰু বৰষুণৰ কাৰণে মই জংগলটো চাফা কৰা নাই যেনেকৈ আপোনাৰ ৰ'দটো লাগিব তেতে জংগলটো চাফা কৰি নিট এণ্ড ক্লিন কৰি দিম। এই ধৰণে আপোনালোকেও যিকিটা ভোট জলকিয়া ৰুৱে তেনেকৈ আপোনালোকেও কৰিব পাৰে আৰু তলৰ চাফ চিকুণ কৰি ৰাখিলে ভাল আৰু গছৰ ডেভেলপমেন্টটো ভাল থাকে আৰু ভোট জলকিয়া ভালকৈ হয়। ইয়াত যেহেতু আপোনালোকে দেখি পাইছে ইয়াতো আপোনাৰ ভোট জলকিয়া ভালদৰে হৈছে কিছুমান পকি গৈছে মেইন হ'ল ৰ'দটো লাগে ৰ'দটো পালে মানে ভোট জলকিয়া যোনটো ফলবোৰ এইবোৰ জলদি পইনত হয় আৰু পকি যায়। গতিকে ভিডিঅ'বোৰ আপোনালোকে ষ্টাৰ্টিংৰ লাষ্টলৈকে চাব এনেকৈ আপোনালোকে ভাল ইনফৰমেশ্যন পাই থাকিব আৰু লগতে মই কেনে ধৰণৰ আপোনাৰ বেলেগ ধৰণৰ কৰিছো এটো মই দেখাই আছো ইয়াত যেনেকৈ আপোনালোকে দেখি পাইছে মই টেংকি বনোৱা তলত এটা ভোট জলকিয়া ৰুই দিছিলো ইয়াৰ ডেভেলপমেন্টটো খুবেই ভাল এটো মুতকৈ ওখ হৈছে গছটো কিন্তু ফ্ৰুটিংটো এতিয়া জাস্ট ষ্টাৰ্ট হৈছে যেহেতু ইয়াত ৰ'দটো পৰা নাই আৰু ইয়াত আপোনালোকে দেখি পাবে এটো মোৰ তামোল বাৰীটো মই লগাই দিছো ইয়াতো গছৰ ডেভেলপমেন্টটো ভাল হৈছে আৰু ফ্ৰুটিংও ষ্টাৰ্ট হৈছে যেহেতু ইয়াত ফ্ৰুটিংৰ কোৱান্টিটি কম আছে স্লো ডাউন হৈ আছে লাগি আছে লগতে তামোল গিটাও লাগি আছে আৰু মই অলপ প্ৰটেকশ্যন দি দিছো প্ৰটেকশ্যন এই কাৰণে দিছো যাতে লৰা চলি আহি পিনে গছটো উঘালি নেপেলাই বা মুৰ্গী সুৰ্গী আহি খুচৰি নেপেলাই তাৰ কাৰণে। গতিকে এয়া হ'ল আজিৰ ভিডিঅ'খন আৰু ভিডিঅ'গিটা চাই আপোনালোকৰ নিশ্চয় ভাল লাগিলে আৰু গোটেইখিনি ভিডিঅ'টো সমুকে মই ক'বলৈ বিচাৰিছো ইয়াৰ কনক্লুজন এইটোৱে ওলাই যে মানে আমাৰ অসমৰ যিটো পৰ্যাবৰণ আছে এইটো ভোট জলকিয়াৰ কাৰণে বহুত ভাল আৰু আমি বিশেষকৈ ধ্যান এটাই বস্তু দিব লাগিব যেতিয়া আমি ভোট জলকিয়াটো ৰুওঁ তেতিয়া যাতে সেইটো জায়গাত আপোনাৰ ৰ'দটো হয় কেলে কি আপোনাৰ ভোট জলকিয়া ৰ'দটো লাগে আৰু লগত বেছি পানী নালাগে কমো পানী নালাগে মিডিয়াম পানী লাগে তেনেকা জায়গা আপোনালোকে বাছি ল'লে ভাল। গতিকে এয়া হ'ল আজিৰ ভিডিঅ'টো আৰু এইটো মই হাৰ্ভেষ্টিং কৰি আছো ভোট জলকিয়া নিজৰ যোনটো খেতি কৰিছো তাৰ ভোট জলকিয়া হোপফুলি আপোনালোকে এই ভিডিঅ'খন আপোনালোকে নিশ্চয় ভাল পাইছে আৰু যদি ভাল পাইছে তেনেহলে হিট দা লাইক বটন আৰু সাবস্ক্ৰাইব কৰিব আৰু যিমান পাৰে ভিডিঅ'খন শ্বেয়াৰ কৰি দিব। ধন্যবাদ। জয় জৱান জয় কিষাণ এনেকা ভিডিঅ' আপোনালোকে পাই থাকিব ভৱিষ্যতে।